অনুষ্ঠিত হোৱা নিখিল বড়ো ছাত্ৰ সন্থা দুলাৰাই বড়ো ফৰাইছা আফাদৰ যি 58 সংখ্যক ডেলিগেট কনভেনশ্যন ইয়াত আজি মই অংশগ্ৰহণ কৰোঁ। ইউথ কনক্লেভ এপছুৱে যুৱক যুৱতীসকলৰ কাৰণে বিশেষভাৱে ইউথ কনক্লেভ অনুষ্ঠিত কৰিছে আৰু এই ইউথ কনক্লেভত মই অংশগ্ৰহণ কৰি আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সমাজক ৰাষ্ট্ৰীয় যি শিক্ষানীতি তাৰ আধাৰত স্কিল বেছড এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে আৰু নতুন যুৱ প্ৰজন্মক 21st চেঞ্চুৰী একবিংশ শতিকাৰ দক্ষতাসমূহ তেওঁলোকক প্ৰদান কৰাৰ ক্ষেত্ৰতো গুৰুত্ব দি শিক্ষাদান কৰিবলৈ আহ্বান জনাওঁ। ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাওঁ যে ছাৰে কি পঢ়াব সেইটো শিকিম নহয়, স্কুলে কি পঢ়াব সেইটো শিকিম নহয়, মই কি হ'ম, মই কি জানিব লাগে সেই নীতি লৈ তেওঁলোকে বা সেই উৎসাহ লৈ তেওঁলোকক আগবাঢ়িবলৈ আহ্বান জনাইছোঁ। আজি আপুনি দুটা প্ৰগ্ৰামত উপস্থিত থাকিলে। মই আপোনাৰ ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ যিটো বহু সমাদৃত পৰীক্ষা পে চৰ্চা সেই কাৰ্যসূচীত ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগত উপস্থিত থাকোঁ আৰু তাৰ পাছত মই এপছুৰ এই অধিৱেশনত উপস্থিত থাকোঁ। ছাৰ অন্য এটা কথা সুধোঁ, বিশেষকৈ চৰ্চিত হৈ আছে ডাইৰেক্টৰ হওক, এডিশ্যনেল ডাইৰেক্টৰ হওক বা পোষ্টিং কিবা কিবি এনেকুৱা ক্ষেত্ৰত কিন্তু ছাৰ পদ উন্নতিৰ ক্ষেত্ৰত কিবা ব্যৱস্থা কৰিব নেকি ইলেকশ্যনৰ আগমুহূৰ্তত? মানে কাৰ পদোন্নতি? এই যিবিলাক এডিশ্যনেল ডাইৰেক্টৰ বা পদোন্নতিবিলাক হৈয়ে আছে। আমাৰ পদোন্নতি DPC হয়। একচুৱেলি আমি APSCয়ে কিছু নিযুক্তিও নতুনকৈ দিছে। পদোন্নতিবিলাক নিয়মিতভাৱে হৈ আছে। এতিয়া কোনো পদোন্নতি স্থবিৰ হৈ থকা নাই। বড়ো মিডিয়াম আমাৰ ওদালগুৰি জিলাৰ টংলা অঞ্চলতে বহুকেইখনত মানে এজনকৈ শিক্ষক একে বছৰতে নহয়, মাধ্যমিকত আমি এই বছৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হৈ যাব স্মাৰ্ট ক্লাছৰুম ব্যৱস্থা। আৰু এইবাৰ নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে বিদ্যালয়ৰ যি IT ইনফ্ৰাষ্ট্ৰাকচাৰ এইটোৰ কাৰণে বৃহৎ পুঁজি ধাৰ্য কৰিছে। গতিকে নতুন প্ৰযুক্তিৰ নতুন ধৰণৰ শ্ৰেণীকোঠা আমি সকলো বিদ্যালয়ত প্ৰদান কৰিবলৈ সক্ষম হ'ম। তাৰপিছত মানে তামোলপুৰৰ সীমান্ত ওদালগুৰি আৰু তামোলপুৰৰ বজামানত এখন বড়ো মিডিয়াম স্কুল আছে, য'ত মানে এটা ক্লাছৰুম তাত মানে 78 ষ্টুডেণ্ট আছে। বহুত মানে হীৰক জয়ন্তী স্কুলো পাতিলে, কিন্তু তেখেতসকলক আপুনি মোক বিদ্যালয়ৰ নামটো ইউডাইচ নম্বৰটো হোৱাটছএপ কৰি দিব। হ'ব ছাৰ, থেংক ইউ।